আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ যে 17তম বাৰ্ষিক অধিৱেশন লগতে যে কাৰিজা বিজনী আঞ্চলিকৰ সোণালী জয়ন্তী এই উদযাপন আজি দ্বিতীয় দিন। আজি দ্বিতীয় দিনৰ যে কাৰ্যসূচী প্ৰথম আমাৰ আছিলে যে আমাৰ আৰছ যে আৰছ নিখিল বড়ো ছাত্ৰ সন্থাৰ ইয়াতে আমি প্ৰথমে কৰা হ'ল। তাৰ পাছত পতাকা উত্তোলন লগতে যে আমাৰ যে যে মাৰ্টিয়াৰবিলাকক যে সন্মান কৰিব লাগে ইয়াতে আমি কৰা হ'ল। তাৰ পাছত আমাৰ সেকেন্ড ডেলিগেট সেটিং হ'ব আৰু এই সেকেন্ড ডেলিগেট সেটিঙত আমি বহুত যে আমাৰ এজেন্ডা আছে এজেন্ডাৰ ওপৰত আমি ইয়াত পৰ্যালোচনা কৰা হ'ব। তাৰে মাজত আমি যে বছৰি যে কি কৰা হ'ব বিশেষকৈ নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে আমাৰ শিক্ষাৰ দিশত আমি কাম কৰি আছোঁ, যে ছাত্ৰ ছাত্ৰীবিলাকক লৈ কাম কৰি আছোঁ। এতিয়া নতুনকৈ অমিক্ৰন ভেৰিয়েণ্ট যে কৰোনাৰ ভাইৰাছ ইয়াৰ কাৰণে আজিৰ পৰা যে অসম চৰকাৰে বন্ধ ঘোষণা কৰিছে। তথাপি আমি যে ছাত্ৰবিলাকক আমি অনুৰোধ জনাম যে আমি যিখিনি আমাৰ পাঠদানটো যাতে বন্ধ নহয়, ঘৰত থাকিও যাতে পাঠদানটো কৰে আৰু ঘৰে ঘৰে যাই আমি যে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক আমি খবৰ ল'ম, আমাৰ আঞ্চলিক শাখাবিলাক খবৰ ল'ব আৰু খবৰ লৈ যাতে এই শিক্ষা ল'ব লাগে বা গুণগত শিক্ষা যে আহৰণ কৰিব লাগে তাৰ কাৰণে যাতে কোনো যাতে ইয়াত স্তব্ধ নহয়, আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে যাতে এইটো প্ৰচেষ্টাটো লৈ থাকে আৰু যিখিনি ইয়াত যে আমি পাঠদান পালে সেইখিনি যাতে কণ্টিনিউ হৈ থাকে তাৰ কাৰণে অনুৰোধ জনাইছে। অহাকালি আমাৰ যে মুকলি সভা হ'ব, মুকলি সভাত আমাৰ মুখ্য অতিথি হিচাপে নিখিল বড়ো ছাত্ৰ সন্থাৰ মাননীয় সভাপতি দীপেন বড়ো ছাৰে আহিব। লগতে আমাৰ যে অসমৰ মিনিষ্টাৰ আমাৰ প্ৰাক্তন সভাপতি ইউ জি ব্ৰহ্ম তেখেতেও আহিব। লগতে বহুতো আমি নিমন্ত্ৰণ কৰিছোঁ আৰু বহুতো দল সংগঠনক আমি নিমন্ত্ৰণ কৰিছোঁ। এই মুকলি সভাত আমাৰ যাতে ৰাইজকেইটা কাৰিজা বিজনী ৰাইজ সকলো ৰাইজে যাতে ওলাই ইয়াতে আমাক সহযোগ কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ BTC চিফ মাননীয় প্ৰমোদ বড়োক আমি মাতিছোঁ, তেখেতেও আশা কথা দিছে তাৰ কাৰণে যাতে যিখিনি আমাৰ ইয়াত ৰাইজ আছে ৰাইজবিলাকক এই মুকলি সভাটো যাতে অংশগ্ৰহণ কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ। खुलुमबाय। नै सफैलायबाय दुलाराय बर' फरायसा आफादनि थान्दै जखनथाया। दुलाराय बर' फरायसा आफादा खुंगा 54थि थान्दै सावरायमेलखौ गोजोनै खुंफुंनो कार्बि आंलं जिल्लानि लांहिं नोगोरनि हाजोआरि गोजोन फोथाराव थि खालामबाय। गासैबो हारि हारिसाफोरनिसिम बानजाय आफादनिफ्राय मोनसे फोसावनाय जादों। कार्बि आंलं जिल्लानि लांहिं नोगोरनि हाजोआरि फोथाराव 2022 मायथाइनि 2, 3, 4 आरो 5 फेब्रुवारि खालाराव जानो गोनां दुलाराय बर' फरायसा आफादनि 54थि थान्दै जखनथाइ लोगोसे 49थि कार्बि आंलं जिल्ला दुलाराय बर' फरायसा आफादनि बोसोरारि जथुम्मायाव जायफोर बर' फालांगिरिफोरजों लोगोसे आसामनि जायखिजाया हारिनि फालांगिरिफोर जेरै बुक स्टल्स, टी स्टल्स, बेन्डर्स, हाउकार्स बायदिफोरजों लोगोसे बर'नि गाननाय जोमनाय दखना, गामसा, आर'नाइ, टेक्सटाइल्सनि बायदि रोखोमनि जि जोम दिन्थिनाय आरो फाननायनि थाखाय गिदिरथार मोनसे एग्जिबिशन लानाय जादों। बेखायनो जायखिजाया गोसो गुदुं फालांगियारि बिथांमोनखौ फैगौ जानुवारि दाननि 20 खालारनि सिगां गाहायाव होनाय 86389111317896968903 जानबुं नङाव सिगांग्रो खौरां लाना गावनि मुं थंफोरखौ रेबथुमना लाहरखानायजों लोगोसे गोरोबथा खालामनो थाखाय खावलायहरनाय जाबाय। गोजोन्थों।